নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি ৰান্ধিবলৈ লৈছোঁ খুতুৰা শাকৰ সৈতে সৰু মাছৰ জোল। এই তৰকাৰীখন খাবলৈ বৰ ভাল লাগে। আহক তেনেহ'লে আজিৰ ৰেচিপিটোৰ দিশে আগবাঢ়োঁ। এই তৰকাৰীখন ৰান্ধিবৰ বাবে মই লৈছোঁ এয়া খুতুৰা শাক। এইখিনি আমাৰ ঘৰতে হোৱা শাক। শাকখিনি বাছি লৈ ভালদৰে ধুই মিহিকৈ কাটি লৈছোঁ। লগতে এটা ডাঙৰ আলু আৰু এটা মিডিয়াম সাইজৰ পিঁয়াজ এইদৰে কাটি লৈছোঁ। দুটা ডাঙৰ বিলাহী এইদৰে কাটি লৈছোঁ। আনফালে কেৰাহীত মিঠাতেল গৰম কৰি তাত অকণমান পাঁচফোৰণ দিছোঁ আৰু কুটি লোৱা পিঁয়াজখিনি দি দিছোঁ। এইখিনি অকণমান সময় ভাজি লৈছোঁ। এতিয়া ইয়াত কাটি লোৱা আলু আৰু শাকখিনি দি দিছোঁ। এইখিনিও কিছু সময় ভাজি ল'ম। এতিয়া ইয়াত আন্দাজমতে নিমখ আৰু হালধি দিছোঁ। গোটেইখিনি ভালদৰে মিলাই দিছোঁ। এতিয়া এইখিনি ঢাকোন মাৰি কিছু সময় সিজিব দিছোঁ। 10 মিনিটমানৰ পাছত ঢাকনখন উদঙাই দিছোঁ আৰু তাত কাটি ৰখা বিলাহীখিনি দি দিছোঁ। গোটেইখিনি আকৌ ভালদৰে মিহলাই দিছোঁ। এতিয়া এইখিনি আকৌ ঢাকোন মাৰি কিছু সময়ৰ বাবে সিজিব দিছোঁ। 10 মিনিটমানৰ পাছত ঢাকন উদঙাই চাইছোঁ। বিলাহীখিনি গলিব ধৰিছে আৰু শাক আৰু আলুখিনিও সিজি আহিছে। এতিয়া ইয়াত প্ৰায় 2 গিলাচমান জোখৰ পানী দিছোঁ। পানীৰ পৰিমাণটো আপোনালোকে নিজৰ মতে দিব। গোটেইখিনি ভালদৰে মিলাই দিছোঁ। এতিয়া আকৌ ঢাকন মাৰি তৰকাৰীখন উতলিবলৈ দিছোঁ। আনফালে মাছখিনি ভালদৰে ভাজি ল'লোঁ। তৰকাৰীখন সামান্য উতলি অহাত ভাজি ৰখা মাছখিনি ইয়াতে দি দিছোঁ। গোটেইখিনি মিলাই দি তৰকাৰীখন ভালদৰে উতলিবলৈ দিছোঁ। তৰকাৰীখন 10 মিনিটমান ভালদৰে উতলাৰ পাছত গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এয়া আমাৰ খুতুৰা শাকৰ সৈতে ৰন্ধা সৰু মাছৰ জোলখন খাবৰ বাবে প্ৰস্তুত হৈ গৈছে। এতিয়া গৰমে গৰমে ভাতৰ সৈতে এই তৰকাৰীখন পৰিৱেশন কৰিব পাৰে। আশা কৰোঁ আজিৰ ৰেচিপিটো আপোনালোকে ভাল পাব। তেনেহ'লে পুনৰ লগ পাম আন এটি ৰেচিপিৰ সৈতে। ধন্যবাদ।